Hi friends, আজি ৰাতিপুৱা মাছ ধৰাৰ পৰা আৰম্ভণি কৰিছোঁ ভিডিঅ'টো। আমি মাৰিছোঁ পুখুৰী এটা আছে আমাৰ ঘৰতে, তাকে মাছ ধৰিবলৈ ওলাইছোঁ আৰু পাউনি নেপাওঁ দূৰৰ কথা। চ'ত মাহতে মেলিছিলোঁ আৰু মাছৰ পোনা অলপ ডাঙৰ হৈছেনে চাওঁচোন আজি। দেখাব দেই গেলেখন সোমাইছোঁ। বালে 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 ওলা সোনকালে পৰিছিলোঁ ডাঙৰ এজনী আহিলে হয় দেই। বৰ ধুনীয়াকৈ পালে দেই বুলি পঢ়াটো পৰিলে কি হ'ব, ডাঙৰ মাছ যদি নাপাইছোঁ 3 জনীমান আছে। জাল মাৰিলেও মাছ চাছো নাপালোৱে, সেইকাৰণে আপোনালোকক নেদেখালোঁ, বেয়া নাপাব আৰু। এতিয়া আমি গৈ আছোঁ সেই পথাৰৰ মাজে মাজে, তত আৰু মই আহিছোঁ, মানে আমি বাগানত চাহ দিবলৈ আহিছোঁ। বাগানখন আমাৰ ঘৰৰ পৰা অলপমান দূৰে হয়, প্ৰায় 1 কিলোমিটাৰ। আমি এডোখৰ চাইকেলত আহিলোঁ, এতিয়া গৈ আছোঁ বাগানলৈ। তহঁতৰ ভাত খাই আহিছনে? কিহৰ খালি হয়? আজি ডিমৰ লগতে খালোঁ দেই। ধানবোৰ পকিছে আৰু লাহে লাহে, এইবোৰ চাওক ধানবোৰ পকিছে লাহে লাহে। এইফালে ধানখিনি ভাল নহয়, লাহেকৈ কাটিব আৰু 2 দিনমানৰ পিছত, 15 দিনমানৰ পিছত। পথাৰত এটাই ভাল লাগে, ৰবাব টেঙা, চুকা টেঙা আৰু মিহলাই খাই পথাৰৰ আলিত বহি খাবা আৰু। আজি আমি গৈ আছোঁ সাপেখাতিলৈ। মানে আজি মোৰ মানুহজনে নহয়, মানে আমাৰ এনিভাৰ্চাৰী আছে, মানে কিবা এটা আনিব যাব ওলাইছোঁ আৰু লগতে ডিলাৰো যাম বুলি ওলাই আহিছোঁ। লগত তত আহিছে, চাই থাকচোন। বন্ধুসকল, সাপেখাতিৰ পৰা পাওঁতে অলপমান সন্ধিয়াই হ'লগৈ, সেইকাৰণে দোকানত আমাৰ গেধেলি চেধেলি কি ল'লোঁ দেখাব পোৱাই নাই। ৰ'ব দেখাই যদি একদম মানে হ'লে অ' বেনা, তোমালৈ কিবা এটা আনিছোঁ চাবা আকৌ। হ'ব দেই, কিবা এটা আনি থৈছোঁ মানে। কি আনিছোঁ চাই থাকচোন, আপোনালোকে গম পাব। লোৱা চাচোন তুমি কি হয়। এইফালে আহিলোঁ অলপমান। চাচোন তুমি কি আনিছে, চা 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 আকৌ। আমাৰ গেধেলিজনে লাজ কৰিছে আপোনালোকৰ মেইন কথা। চা চা চোৱা, মই গিফ্ট আনি দিলোঁ, এতিয়ালৈকে মোলৈ থেংক ইউ এটা নাই দি আছে। কিমান মই বা তোমালৈ কিবা এটা আনিছোঁ, তুমি মোলৈ কি আনিছা একো নাই। এটা খুলি দেখাই দিয়ক চবকে। দেখিছে তুমি মোক প্ৰতিবাৰ হেৰি দি চকলেট দিয়ে ঠকিবলৈ আহিছা নেকি? মানে প্ৰথম যিদিনাখন লগ পাইছে সেইদিনাখন চকলেট এটা লৈ গৈছিলোঁ। চকলেটে লৈ গৈছে, আকৌ বাৰ্থডেলৈ চকলেট পেটিয়ে লৈ গৈছে, আকৌ আজিও চকলেটে। মানে একচুৱেলি ক'বলৈ গ'লে কি হয়, আমাৰ মইনা মানে তাইক মানে মই মইনা বুলি মাতোঁ। চকলেট খকৈ এইটো ভাল লাগে হা খাই। কি আহিছে আৰু এই জেমছটো ভাল লাগে। এইকেইটা ডেইৰী মিল্ক জেমছ আৰু 5 ষ্টাৰ। এতিয়া থেংক ইউ নিদিয়া? থেংক ইউ। লাহে ধীৰে দিছে থেংক ইউটো। দেখিছোঁ অকণমান দেই, এই অকণমান নহয় বেছি। নাহিছে থেংক ইউ। বৰ বেছিকৈ একো নকওঁ আজি,
ভাগৰ লাগিছে দিনটো বিয়া কাম কৰি গধূলি অলপ ওলাই গৈছিলোঁ আৰু সন্ধ্যা দিনলৈ আৰু আমাক বস্তু দেখাবলৈ আছে আমি নিমিনো আমাৰ ঘৰ মেকুৰীটোৱে একদম অতি মৰমৰ মেকুৰী দেখা আমি নিমিনো আমি আজি এই আহি ৰেডি ইয়াত হ'ব দিয়ক যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰতে থকা টিলিঙাতে বজাই দিব বজাব নিশ্চয় বজাব